Hello everyone, আজি মই এই আলু কেটাৰে স্ন্যাক্স এটা বনাম বুলি ভাবিছো তেনেহলে বলক ভিডিওটি আৰম্ভ কৰো এয়া মই আলু বইল কৰি লৈছো পিয়াজ আৰু নৰসিংহৰ পাত অকমান শুকাইছে এতিয়া সকলোখিনি মিলাই মই এটা মিশ্ৰণ তৈয়াৰ কৰিম পিটিকা কৰিম ইয়াত মই red chilli powder দিছো অকমান বেছিকৈ দিম সোৱাদ অনুসৰি মই জ্বলা খাই ভাল পাও এতিয়া জিৰা গুৰি দিছো অকমান ধনিয়াৰ গুৰি দিছো আৰু সোৱাদ অনুসৰি নিমখ দিছো আপোনালোকে বেলেগ মছলাও দিব পাৰে এতিয়া পিটিকা কৰি লম ভালকৈ এতিয়া মই এটা বাটিত 2 চামুচ মান মই আটা গুৰি লৈ লৈছো প্ৰয়োজন অনুসৰি আপোনালোকে কিমান বনায় তাৰ পিছত মই ইয়াত চাউলৰ গুৰি দি দিছো 4 চামুচ এতিয়া মই এই মিশ্ৰণখিনি ভালদৰে পানীৰে গুলি লম গুটা কৰি লব লাগিব অকমান মই ইয়াত নিমখ দি দিছো মিশ্ৰণখিনি এনেকুৱা গাঢ়া হ'ব লাগিব মানে ডাঠ হ'ব লাগিব বেছি পাতল হলে ভাল নহয় আৰু এনেকৈ মই আলুৰ এনেকৈ বলছ বনাই লৈছো আপোনালোকে যিকোনো আকাৰৰ শেপ দিব পাৰে এতিয়া মই এই বলছখিনি ভালদৰে বেটাৰখিনি ডুবাই লৈছো বেটাৰ মে ডুবো के नहलाना जरूरी है এনেকৈ কৰি লব আপোনালোকে এতিয়া মই ইয়াক ফ্ৰাই কৰিম এয়া ৰেডি হৈ গল এতিয়া মই আপোনালোকক এটা ভাঙি দেখুৱাম এয়া চাওক কিমান কোমল হৈছে आलूखिनी साउक ना देखिए आलू प्याज को देखिए प्याज जहाँ तुम हो वहाँ मैं हूँ मेरा प्यारा प्यारा आलू गोलू मोलू सा मेरा आलू माय फेवरेट आलू स्वादिष्ट आलू एया হৈ গল যদি আপোনালোকে ভিডিওটি ভাল প্লে তেনে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব বাই বাই